প্ৰতিযোগিতা আপোনালোকে আয়োজন কৰিছে, কিমানটা দলে অংশগ্ৰহণ কৰিছিলে, কিমান দলে বিজয়ী হ'ল, কিমান আৰ্থিক সাহায্যৰ আপোনালোকে বঁটা প্ৰদান কৰা হৈছে? আজিৰ এই যিটো অনুষ্ঠান হ'ল সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰ উদ্যোগত কোকৰাঝাৰ নগৰ সমিতিয়ে এইটো অনুষ্ঠিত কৰিলে। ইয়াৰ আগতে ধুবুৰী নগৰ সমিতিয়ে কৰিছে আৰু ইয়াৰ এইটো ছেকেণ্ড পদক্ষেপ আমাৰ। আৰু এতিয়া এই যিটো ভাৱনাৰে এই প্ৰতিযোগিতা আয়োজন কৰা হৈছে, ইয়াত মুঠ 22টা দলে অংশগ্ৰহণ কৰিছে। জুনিয়ৰ শাখাত 14টা দল আৰু ছিনিয়ৰ শাখাত 8টা দলে অংশগ্ৰহণ কৰিছে আৰু মুঠ 144 গৰাকী পাৰ্টিচিপেণ্ট ইয়াত আছিলে। আৰু সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ যি আদৰ্শ আৰু লক্ষ্য, সেই লক্ষ্যত উপনীত হ'বলৈ সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰে বিভিন্ন ধৰণৰ কাৰ্যসূচী অনুষ্ঠিত কৰি আহিছে। ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় সীমা সুৰক্ষাৰ মহৎ লক্ষ্যলৈ জন্ম হোৱা 1985 চনৰ যি আমাৰ সীমা জাগৰণ মঞ্চ যোধপুৰত জন্ম হৈছিল, সেই সীমা জাগৰণ মঞ্চৰ ছত্ৰছায়াত সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰে বিভিন্ন কামত অগ্ৰসৰ হৈ আহিছে আৰু তেওঁলোকৰ এটা প্ৰধান উদ্দেশ্য হৈছে জনসাধাৰণৰ মনত ৰাষ্ট্ৰীয়তাবোধ আৰু দেশপ্ৰেমৰ ভাৱনা জাগ্ৰত কৰা। আৰু সেইকাৰণে বিভিন্ন ধৰণৰ কাৰ্যসূচীবিলাকৰ লগতে শৈক্ষিক, সাংস্কৃতিক আৰু শাৰীৰিক কাৰ্যসূচীবিলাকো তেওঁলোকে চলাই আহিছে। আজি কিছুদিন আগতে আমাৰ বৰ্ডাৰ অঞ্চলৰ 0ৰ পৰা 20 কিলোমিটাৰ ভিতৰত খেলুৱৈসকলক নি ৰাজ্যিক ক্ৰীড়া মহোৎসৱ অনুষ্ঠিত কৰা হৈ গৈছে আৰু তাতো যথেষ্ট সংখ্যক পাৰ্টিচিপেণ্টে অংশগ্ৰহণ কৰি এটা ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল। আৰু ইয়াৰো মহৎ উদ্দেশ্য আছিল যে বৰ্ডাৰ অঞ্চলত যাতে কোনো ধৰণৰ অসূয়া বা তেনেকুৱা ধৰণৰ কাজিয়া পেচাল যাতে নহয়, কাৰণ বৰ্ডাৰ অঞ্চলত বিভিন্ন ধৰ্মৰ লোকে বাস কৰে, বিভিন্ন জাতিৰ লোকে বাস কৰে। গতিকে জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলোৱে যাতে শান্তিৰে বসবাস কৰিব পাৰে, সেইটো হৈছে সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ এটা লক্ষ্য। আৰু যি সাংস্কৃতিক কাৰ্যসূচী লৈ অহা হৈছে, ইয়াৰ আগতে চৰহদ কো চৰাঞ্জলি বুলি বৰ্ডাৰ একেবাৰে সীমামূৰীয়া অঞ্চলত, সীমামূৰীয়া গাঁৱত আমাৰ যিসকল শিল্পী, গুৱাহাটীৰ পৰা বাচক বনীয়া শিল্পীসকলে গৈ তাত চৰহদ কো চৰাঞ্জলি এই ধৰণৰ এটা অনুষ্ঠানেৰে দেশপ্ৰেমমূলক গীতেৰে এটা দেশপ্ৰেমৰ ভাৱনা সৃষ্টি কৰি আহিছে। আৰু আজিও যিটো অনুষ্ঠান ইয়াত কৰা হৈছে, তাৰ মূল লক্ষ্য হৈছে যাতে উঠি অহা নতুন প্ৰজন্মৰ মাজত দেশপ্ৰেমৰ ভাৱনা জাগ্ৰত হয়। গতিকে আজিৰ এইটো আচলতে এটা নৃত্য প্ৰতিযোগিতাই নহয়, দেশপ্ৰেম যিটো আমাৰ ভাৱনা, দেশপ্ৰেমৰ ভাৱনা, চৰহদ তুজে প্ৰণাম, এইটো হৈছে সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ থিম ছং। ৰাজস্থানৰ এজন ছিনিয়ৰ প্ৰচাৰক নন্দুজী, তেখেতে এই গীতটো এসময়ত লিখিছিল। আজিৰ পৰা প্ৰায় 14 বছৰ আগত তেখেতে এই গীতটো সীমান্ত চেতনা মঞ্চৰ কাৰণেই লিখিছিল বুলি ক'ব লাগিব, কাৰণ এইটো গীতে আমি থিম ছং কৰি ল'লোঁ। গতিকে এই থিম ছঙৰ আধাৰত যি নৃত্য প্ৰতিযোগিতা হৈছে, সেই নৃত্যৰ দ্বাৰা এই যি 144 গৰাকী পাৰ্টিচিপেণ্ট আমাৰ মাজলৈ আহিছে, তেওঁলোকে যাতে সমাজলৈ এটা বাৰ্তা লৈ যায়, তেওঁলোকৰ মাজত যাতে জাতীয়তাবোধৰ ভাৱ অংকুৰণ হয়, তাৰ কাৰণে এটা প্ৰচেষ্টা, ক্ষুদ্ৰ প্ৰচেষ্টা বুলি ক'ব লাগিব, আমি আগবঢ়াই নিবলৈ সক্ষম হৈছোঁ। আৰু আমি আৰু বিভিন্ন ঠাইত, অসমৰ বিভিন্ন ঠাইত এনেকুৱা ধৰণৰ অনুষ্ঠান স্থাপন কৰিম, যাতে নতুন প্ৰজন্মই দেশপ্ৰেমৰ ভাৱনা শিকে। আৰু আজি কোকৰাঝাৰ নগৰ সমিতিয়ে যি ব্যৱস্থাপনাৰে এইটো আয়োজন কৰিছে, সঁচাকৈ অতি সুন্দৰ এটা ব্যৱস্থাপনা হৈছে আৰু আমি সকলোৱে সুখী। আৰু এই চেগতে মই আমাৰ